When was the Treaty of Iyandabu signed in? Iyandabu সন্ধি কিমান চনত সাইন কৰিছিল? Hi friends, welcome to my channel. Friends, Assam history অসম বুৰঞ্জীৰ মই কিছুমান কুৱেশ্যন কম্পেক্ট কৰি এটা কম্পেক্টেড কুৱেশ্যন সিৰিজ তৈয়াৰ কৰিছো যিবোৰ ভেৰি ইম্পৰ্টেন্ট হয় আৰু এক্সামত কমন থাকিবই। হে কম্পেক্টেড সিৰিজৰ আজি মই পাৰ্ট 1 ভিডিওটো লৈ আহিছো। এই পাৰ্টটোত 20টা MCQ আছে। সো फ्रेंड्स আহক এতিয়া আমি কুৱেশ্যনখিনি চাই লওঁ। ইয়াতে এক নম্বৰ কুৱেশ্যনটো দিয়া আছে When was the Treaty of Iyandabu signed in? Iyandabu সন্ধি কিমান চনত সাইন কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন সি 1826 চন। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো চাব। নেক্সট কুৱেশ্যনটো দিয়া আছে Who was the Chief Minister of Assam when the capital of state was shifted to Dispur from Shillong? শ্বিলঙৰ পৰা দিছপুৰলৈ যেতিয়া ৰাজধানী আনিছিল তেতিয়া অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন সি শৰৎ চন্দ্ৰ সিংহা। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 3 নম্বৰ কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ টি ৱাজ ডিছকভাৰ্ড ইন আছাম বাই ৰবাৰ্ট ব্ৰুচ? ৰবাৰ্ট ব্ৰুচৰ দ্বাৰা অসমত কিমান চনত চাহৰ ডিছকভাৰী হৈছিল মানে আৱিষ্কাৰ হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন বি 1823 চন। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে দ্য আহোম ডাইনেষ্টি ৰুল দ্য আহোম কিংডম ফ্ৰম এপ্ৰক্সিমেটলি হাউ মেনি ইয়াৰ্ছ? আহোম ডাইনেষ্টিয়ে এপ্ৰক্সিমেটলি কিমান বছৰ আহোম কিংডমত শাসন চলাইছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন সি 600 বছৰ। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 5 নম্বৰত দিয়া আছে দ্য হিষ্ট্ৰিক আছাম একৰ্ড ৱাজ চাইন অন? অসম চুক্তি কিমান চনত কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি 15 আগষ্ট 1985 চন। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 6 নম্বৰ কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফলোইং ৰুলাৰ ইজ পপুলাৰলি ন'ন এজ চিলাৰাই? কোনগৰাকী শাসকক চিলাৰাই বুলি জনা গৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি শুক্লধ্বজ। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 7 নম্বৰ কুৱেশ্যনটো দিয়া আছে শ্ৰীমন্ত শংকৰদেৱা ৱাজ এবল টু এষ্টাব্লিছ একশৰণ নাম ধৰ্ম ডিউৰিং হুইচ কিংছ ৰুল? কোনগৰাকী ৰজাৰ সময়ত শ্ৰীমন্ত শংকৰদেৱে একশৰণ নাম ধৰ্ম প্ৰৱৰ্তন কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি নৰনাৰায়ণ। নেক্সট কুৱেশ্যনটো চাব। নেক্সট কুৱেশ্যনটো দিয়া আছে হু এমং দ্য ফলোয়িং ইজ দ্য আৰ্লিয়েষ্ট নন কিং অফ এনচিয়েণ্ট আছাম? তলৰ কোনগৰাকী পুৰণি অসমত আটাইতকৈ আগতে জনজাত ৰজা আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি ময়ুৰাংগা দানৱা। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 9 নম্বৰত দিয়া আছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ চুতীয়া কিংডম? চুতীয়া কিংডম কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি বীৰপল। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 10 নম্বৰ কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফলোয়িং কিং ৰিবিল্ড দ্য কামাখ্যা টেম্পল? তলৰ কোনগৰাকী ৰজায়ে কামাখ্যা টেম্পলটো ৰিবিল্ড কৰিছিল পুনৰ তৈয়াৰ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন চি নৰনাৰায়ণ। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 11 নম্বৰত দিয়া আছে ইন এনচিয়েণ্ট টাইমছ আছাম ইজ অলছ' ন'ন বাই দ্য নেম অফ ডেছ? পুৰণি সময়ত অসমক আৰু কি নামেৰে জনা গৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন ডি প্ৰাগজ্যোতিষপুৰ। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 12 নম্বৰ কুৱেশ্যনটোত দিয়া আছে দ্য ফাৰ্ষ্ট কনফাৰেন্স অফ আছাম সাহিত্য সভা ৱাজ হেল্ড এট? অসমৰ প্ৰথম সাহিত্য সভা ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন ডি শিৱসাগৰ। নেক্সট কুৱেশ্যনটো চাব। 13 নম্বৰ কুৱেশ্যনটোত দিয়া আছে শ্ৰীমন্ত শংকৰদেৱ ৱাজ বৰ্ণ ইন দ্য ইয়াৰ? শ্ৰীমন্ত শংকৰদেৱে কিমান চনত জন্ম লাভ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন এ 1449 চনত। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 14 নম্বৰত দিয়া আছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য বৰ্মন ডাইনেষ্টি? বৰ্মন ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন বি পুষ্য বৰ্মন। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 15 নম্বৰ কুৱেশ্যনটোত দিয়া আছে হুইচ ওৱান ৱাজ দ্য লাষ্ট কেপিটেল অফ দ্য আহোম কিংডম? আহোম কিংডমৰ শেষৰ ৰাজধানী কোনখন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন চি যোৰহাট। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 16 নম্বৰ কুৱেশ্যনটোত দিয়া আছে হুইচ ওৱান ৱাজ দ্য কেপিটেল অফ কৰাচী কিংডম? কৰাচী কিংডমৰ ৰাজধানীখন ক'ত আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি ডিমাপুৰ। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 17 নম্বৰত দিয়া আছে ইন হুইচ ইয়াৰ মালাদেৱ নৰনাৰায়ণ একুৱাৰ্ড দ্য টাইটেল নাৰায়ণ? মালাদেৱ মানে নৰনাৰায়ণে কেতিয়া নাৰায়ণ উপাধি লাভ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন বি 1540 চনত। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 18 নম্বৰটো দিয়া আছে
হু এমং দ্য ফলোয়িং ফ্ৰম আছাম জইন দ্য ফেমাছ দণ্ডি মাৰ্চ জনপ্ৰিয় দণ্ডি মাৰ্চত অসমৰ কোনগৰাকীয়ে জইন কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি লীলাধৰ বৰুৱা নেক্সট কুৱেশ্যনটো চাব নেক্সট 19 নম্বৰত দিয়া আছে হুইচ অন ইজ দ্য ফাৰ্ষ্ট মোবাইল থিয়েটাৰ অফ আছাম অসমৰ প্ৰথম মোবাইল থিয়েটাৰ কোনখন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কোহিনুৰ থিয়েটাৰ নেক্সট 20 নম্বৰ কুৱেশ্যনটো চাব 20 নম্বৰ কুৱেশ্যনটোত দিয়া আছে দ্য হিষ্ট্ৰী অফ আছাম কেন বি ডিভাইডেড ইনটু হাউ মেনি ইৰাজ অসমৰ বুৰঞ্জীক কেইটা যুগত ভাগ কৰিব পাৰি ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 4টা সো ফ্ৰেন্ডছ আজিৰ এই ভিডিঅ'টোত আমি 20 নম্বৰ এমচিকিউ আলোচনা কৰিলোঁ যিবোৰ নেকি কম্পেক্টেড কুৱেশ্যন সিৰিজৰ কুৱেশ্যন হয় নেক্সট ভিডিঅ'ত পুনৰ আমি 20টা এমচিকিউ আলোচনা কৰিম ফ্ৰেন্ডছ আপোনালোকে এই কুৱেশ্যনৰ এনসাৰখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব আপোনালোকৰ এক্সামত অসম হিষ্ট্ৰী যিবোৰ কুৱেশ্যন সুধিব সেই কুৱেশ্যনবোৰ এই কম্পেক্টেড কুৱেশ্যন সিৰিজৰ পৰা অহাৰ সম্ভাৱনা 100% আছে সো ফ্ৰেন্ডছ কুৱেশ্যনখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু ফ্ৰেন্ডছ যদি মোৰ চেনেলটোলৈ আপোনালোক নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব থ্যাংকস ফৰ ওয়াচিং